हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल अमृत ब्लॉग्स आगर भिडिओ देखा पाइছিল आपलोके माउंट्स कैमेरा এটা লৈছিলো তো হেতু আনবক্সিং কৰি দেখাইছো আপোনালোকক তো হেতুৰ কি ৰিভিউ আছে তো আপোনালোকক আজি সকলো জনাম তো কেনেকুৱা কি প্ৰাইস তো আজি মানে সব কথা গম পাবো কেনেকুৱা কোৱালিটি হয় তো কেতি আমি ফুল সেটআপটো ৰেডি কৰো তাৰ পিছত আমি মোটো ব্লগিংত লগ পাইছো তো আজিৰ ভিডিওটো হবলৈ গৈ আছে যিসকলে নেকি মোবাইলেৰে কেনেকৈ মোটো ব্লগিং কৰিব তেওঁলোকৰ কাৰণে একচুয়ালি বিশেষকৈ আজিৰ ভিডিওটো হ'ব তেওঁলোকে গম পাব যে কেনেকৈ মোবাইল ক্যামেৰাৰে মোটো ব্লগিং কৰা যায় তো ব্লগ আমি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো তো বন্ধুসকল এতিয়া ফাইনালি ৰেডি তো এতিয়া লাগিব মাউন্ট ক্যামেৰা আৰু লাগিব হেলমেটটো লৈ ললো তো এতিয়া গোটেই সেটআপটো লগাই লও তাৰ পিছত ডাইৰেক্ট ব্লগিংত দেখা হৈ আছে গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন ৰুদৰে ৰং ৰং হাতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেপাহিছিল সেইফালে এনেকুৱা এটা লোকেশ্যনত তো ইয়াৰ পৰা এটা ভিউ চাক কিমান ধুনীয়া ভিউ ইয়াৰ পৰা মোটো ব্লগিং সেটআপটো কৰিলো আৰু কোৱালিটি কেনেকুৱা হয় চাও জয় বিশ্বকৰ্মা চিন্তিত ফাইনালি মোটো ব্লগিংত নাজানো কেনেকুৱা হ'ব তো চাও এবাৰ तो गाइस फाइनली रेडी मोटो ब्लॉगिंग के लिए কেনেকুৱা কোৱালিটি আহিছে জনাওক আপোনালোকে তো প্ৰথমবাৰৰ কাৰণে আজি মোটো ব্লগিং কৰি আছো হেলমেটটো অলপ প্ৰব্লেম হৈ আছে মানে তলফালে নামি যায় তো আমি যাম সিধা টিভি টাৱাৰত তাতে কেনেকুৱা কি ভিউ আছে তো বলক আৰু আপোনালোকক দেখুৱাম এইফালে ৰাস্তা চাওক কিমান ধুনীয়া লাগিছে ৰাস্তা মানে বহুত ধুনীয়া হয় তাৰ পিছত এইফালে মোৰ হেলমেটটো মানে বাৰে বাৰে তলফালে নামি যায় এই প্লেচটো মানে মোটো ব্লগিংৰ কাৰণে বহুত ধুনীয়া প্লেচ হয় তো পুৰা মজাৰ প্লেচ আৰু এটা ভিউ পইণ্ট আছে আগতে ৰখিম তাতে বহুত ধুনীয়া এটা ভিউ আহে তো দেখুৱাম আপোনালোকক এইটো হৈছে টিভি টাৱাৰ চাওক এইটো হৈছে টিভি টাৱাৰ ইয়াত আছে এটা টাৰ্ণিং এই টাৰ্ণিংটো ল'ব লাগিব পুৰা মজাৰ প্লেচ হয় এইফালে তাৰপিছত আৰু আহিছিলোঁ আগতে তো আজি মানে মোটো ব্লগিঙৰ কাৰণে আহিছোঁ বহুত ভাল লাগি আছে কিবা এটা হেলমেটটো মানে বহুত দিগদাৰ দি আছে তলফালে নামিছে বাৰে বাৰে ইয়াতে অলপ ৰখি ঠিক কৰি লওঁ ইয়াত ৰখিবলৈ মানে নোৱাৰি 200 meters turn left to stay on Guwahati Medical College Hilltop Road আৰু আগতে ৰখিব লাগিব তো গাইজ কমেণ্ট কৰক আপোনালোকে কোৱালিটি কেনেকুৱা আহি আছে আৰু next left to stay on Guwahati Medical College Hilltop Road, then your destination will be on the left. পুরা মানে তলফালে নামি গৈ আছে Your destination is on the left. অলপ খুলি দিওঁ আৰু এটোৰ বিষয়ে অলপ ৰিভিউ দিওঁ
তো বহুত বেছি ভাল লাগিছে। তো হেলমেটটো মানে অলপ প্ৰব্লেম কৰি আছে, প্ৰব্লেম মানে কি হেলমেটটো বাৰে বাৰে তলফালে নামি গৈ আছে, বহুত বেছি ভাল লাগি আছে। তো যিটো বস্তু দেখা পাইছে এইটো, তো এই বস্তুটো মোটামুটি ভালেই ৰিভিউ দি আছে। মেইনলি বস্তুটো দাম লৈছে মাত্ৰ 504 টকা। তো আপোনালোকে এইটোৰে মটো ব্লগিং কৰিব পাৰে আৰু মানে বহুত ভাল লাগিছে আৰু কি ক'ম। তো আপোনালোকে কৰিব পাৰে মটো ব্লগিং, কোনো প্ৰব্লেম নাই। কেমেৰাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে যদি বাই কৰিব পাৰে আৰু এইটোৰে মাউণ্ট কেমেৰাৰে মটো ব্লগিং কৰিব পাৰে, বিন্দাছ পূৰা ফালি দিব। আৰু ইয়াৰ পৰা চাওক ৰাস্তা পূৰা ইউ টাৰ্ণ হয়। তো মই মানে এইফালে আহিলে এইটো ঠাইত ৰখোঁ, চাব পাৰে পূৰা ইউ টাৰ্ণ। ইয়াৰ পৰা যদি ষ্টাৰ্ট বন্ধ কৰি দিয়া হয়, একদম ডাইৰেক্ট তলত গৈ আকৌ ষ্টাৰ্ট দিব লাগিব। মোটামুটি বহুতখিনি তেল বাচি যাব আপোনাৰ। তো ইয়াৰ পৰা আপোনালোকে যিটো বাইক বা গাড়ী আনে ষ্টাৰ্টটো বন্ধ কৰি দিব। মই মানে বন্ধ কৰিয়ে যাম এতিয়া। তো চাওক ইউ টাৰ্ণ পূৰা। আৰু এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট বন্ধ কৰি দিম, পূৰা ডাইৰেক্ট মানে ষ্টাৰ্ট নিদিয়াকৈ গৈ থাকিব। এতিয়া চাওক চাবি ঘূৰাই দিলোঁ, ষ্টাৰ্ট পূৰা বন্ধ। তো পূৰা স্পীডত গৈ আছে। মাই গড বাপৰে বাপ, ইমান স্পীডত গৈ আছে। তো চাব পাইছে এই জেগাখিনি বহুত ধুনীয়া লাগে। তো চাব পাৰে পূৰা মানে পাহাৰৰ মাজত হয়, দেখাত যেন বেলেগ যেন লাগে, মানে বেলেগ ঠাই যেন লাগে। তো চাব পাইছে বহুত ধুনীয়া। পুৰা ষ্টাৰ্ট বন্ধ, একদম তলত গৈ ৰখিব। যাত্ৰা পুৰা মজাৰ প্লেচ হয়, আপোনালোকে এইফালে আহিব পাৰে, পুৰা মজাৰ ঠাই। আৰু ওপৰত যাব পাৰি, শ্বিলঙৰ এটা ভিউ আছে, তাতে গৈছিলোঁ আৰু বহুত দিন আগতে। ঘৰত যাওঁ। এতিয়াও ষ্টাৰ্ট দিয়া নাই, পুৰা স্পীড গৈ আছে। সো গাইজ ফাইনেলি আহি পালোঁ ৰুমত। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এই বস্তুটো যদি কিনিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে বাই কৰিব পাৰে ফ্লিপকাৰ্টৰ পৰা। তো আজিলৈ টাটা বাই বাই, আৰু নেক্সট ভিডিঅ' অতি সোনকালে আহিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টাটা বাই বাই।